Hello friends, আপোনালোকে চাই আছে আছামিজ এটা ইউটিউব চেনেল। আপোনালোকলৈ লৈ আহিছোঁ এটা সুখবৰটো হ'ল যে ষ্টেট বেংক অফ ইণ্ডিয়াত ক্লাৰ্কৰ চাকৰি ওলাইছে আৰু এই নটিফিকেশ্যনটো ওলাইছিলে গৈ যোৱাকালি 11 এপ্ৰিলৰ দিনাখন। গতিকে আমি এতিয়া নটিফিকেশ্যনটো টোটেল ডিছকাছ কৰিম, কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব, লাষ্ট ডেট কেতিয়া, বা ভেকেঞ্চি টোটেল কিমান আছে, আৰু আপোনালোকক কেনেকৈ পঢ়িব লাগিব, বা ইয়াত ইণ্টাৰভিউ আছেনে নাই, গোটেইখিনি আমি ডিছকাছ কৰিম। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, আৰু যদি চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰি লওক, আৰু লগৰ সকলোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, ঠিক আছে। তো ইয়াত কৈছে যে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছেগৈ আজিৰ পৰা 12 এপ্ৰিলৰ পৰা, আৰু লাষ্ট ডেটটো হ'লগৈ 3 মে'। আৰু ইয়াত কৈছে চাওক, আপোনালোকে যদি চাকৰিটো যিখন ষ্টেটৰ পৰা এপ্লাই কৰে, এইখিনি যেতিয়া আপোনালোকে পঢ়ি চাব, তাতে কৈছে যে আপোনালোকে যিখন ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰিব সেই ষ্টেটখনৰ ষ্টেট লেংগুৱেজটো আপোনালোকে জানিবই লাগিব। গতিকে আপোনালোকে অসমৰ পৰা যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে অসমীয়া মাষ্ট বি জানিবই লাগিব, লিখিবলৈ জানিব লাগিব। অসমীয়া ক'বলৈ জানিলে নহ'ব, অসমীয়া লিখিবলৈও জানিব লাগিব। গতিকে যদি আপোনালোকে কিবা কাৰণত অসমীয়া লিখিবলৈ নাজানে তেতিয়াহ'লে আপোনালোকক চাকৰিটো নিদিয়ে, আপোনালোকে মেইনছ পাছ কৰাৰ পিছতো। আৰু আমি যদি যাওঁ ইয়াৰ যিটো মানে চিলেকশ্যন প্ৰচেছটো হ'লগৈ আপোনালোকৰ প্ৰথম হ'বগৈ প্ৰিলিমছ, তাৰপিছত হ'বগৈ মেইনছ, তাৰপিছত আপোনালোকৰ এটা লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, য'ত আপোনালোকক আমাৰ অসমত হ'লে আইদাৰ আছামিজ, বড়ো আৰু বেংগলী তিনিটা লেংগুৱেজৰ ভিতৰত আপোনালোকে যিটো লেংগুৱেজটো আপোনালোকে পাৰে সেই লেংগুৱেজটো আপোনালোকে লিখিব লাগিব। তাৰপিছত আমি আহিলোঁ টোটেল পোষ্ট কিমান আছে। টোটেল পোষ্ট আছেগৈ অল ইণ্ডিয়া লেভেলত আছেগৈ 8593টা পোষ্ট আছে। আৰু আমি যদি আমাৰ অসমত চাওঁগৈ, আমাৰ অসমত আছেগৈ পোষ্ট 300টা পোষ্ট আছে, যিটো বহুতেই বেছি আগৰ তুলনাত। আগতে আপোনালোকৰ 100 বা 150 এনেকুৱাকৈ পোষ্ট ওলায়, কিন্তু এইবাৰ বহুত বেছি পোষ্ট ওলাইছে, 300টা পোষ্ট ওলাইছে আমাৰ অসমত। আৰু আমাৰ অসমৰ কাৰণে তিনিটা লেংগুৱেজ তেওঁলোকে দিছে যে আছামিজ, বেংগলী আৰু বড়ো। এই তিনিটা লেংগুৱেজৰ ভিতৰত যিকোনো এটা আপোনালোকে জানিব লাগিব, বা আপোনালোকে ক্লাছ 10 বা 12 লেভেললৈকে আপোনালোকে পঢ়া হ'ব লাগিব। তাৰপিছত আহিলোঁ আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিব লাগিব আপোনালোকে অনলাইন, যিটো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব। তাৰপিছত যদি আমি আহোঁ এজৰ ফাললৈ, আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'লগৈ আপোনালোকে নৰ্মেল গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, বা যিসকলে বৰ্তমান 6M APA কৰিব তেওঁলোকেও দিব পাৰিব। তেওঁলোকৰ খালি ৰিজাল্টটো যদি 8 তাৰিখৰ আগত আহিব লাগিব। গতিকে সেইটো মনত ৰাখিব, যদি যিসকলে মানে 6M বা এপিয়াৰিং হৈ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত যদি যাওঁ আমি এজ লিমিটটো হ'লগৈ আপোনালোকৰ মিনিমাম 20 বছৰ আৰু মেক্সিমাম হ'লগৈ 28 years, 28 বছৰলৈকে পাৰিব। আৰু যিসকল আমাৰ SC ST আছে তেওঁলোকৰ 5 বছৰ ৰিলেক্সেশ্যন আছে, আৰু OBC সকলৰ 3 বছৰ ৰিলেক্সেশ্যন আছে। PWD জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ, আৰু SC ST সকলৰ কাৰণে 15 বছৰ, এনেকুৱাকৈ ৰিলেক্সেশ্যনটো দিয়া আছে। তাৰপিছত আহিলোঁ আমি চিলেকশ্যন প্ৰচিডিউৰটো হ'লগৈ, এইটো আপোনালোকক অলৰেডি কৈ আহিলোঁ, প্ৰিলিমছ, মেইনছ আৰু মানে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট, এই তিনিটা হ'ব। প্ৰথমতে প্ৰিলিমছত আপোনালোকৰ থাকিবগৈ 3টা ছেকশ্যন থাকিব, ইংলিছ, মেথছ আৰু ৰিজনিং। ইয়াত ইংলিছত 30টা কুৱেশ্যন 20 মিনিট পাব, মেথছৰ 35 কুৱেশ্যন 20 মিনিট, আৰু ৰিজনিঙৰ 35 কুৱেশ্যন 20 মিনিট, টোটেল 1 ঘণ্টাৰ পৰীক্ষা হ'ব। তাতে আপোনালোকৰ 1/4কৈ নিগেটিভ থাকিব। আৰু এটা কথা ইয়াত ভাল হৈছে যে ইয়াত কোনো ছেকশ্যনেল কাট অফ নাই, টোটেল আপোনালোকে যিমান পায় তাৰ ওপৰত আপোনালোকৰ কাট অফটো হিচাপ হ'ব। তাৰপিছত আহিলে মেইনছ লেভেলত, মেইনছৰ এক্সামত আপোনালোকৰ তেনেকৈ 4টা ছেকশ্যন থাকিব, জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, জেনেৰেল ইংলিছ, কোৱান্টিটেটিভ এপ্টিটিউড আৰু ৰিজনিং। প্ৰত্যেকৰ কাৰণে কুৱেশ্যন হ'লগৈ 50 আৰু 40 এনেকুৱাকৈ আছে, আৰু এক্সট্ৰা আপোনালোকৰ ছেকশ্যনেল টাইমিং দিয়া আছে। টোটেল টাইম হ'লগৈ 2 ঘণ্টা 40 মিনিটৰ এক্সাম। তাৰপিছত আপোনালোকক মই ক'লোৱে আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব, যে এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব, যিটো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক, তাতে গৈ ক্লিক কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আমি চাওঁ SBI ক্লাৰ্কৰ চেলাৰীনো কিমান, SBI ক্লাৰ্কৰ চেলাৰী হ'লগৈ আপোনালোকৰ টোটেল চেলাৰী আপোনালোকে 25,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব চেলাৰীটো, কিন্তু তাৰ লগত আপোনালোকৰ DA টো প্লাছ হ'ব। গতিকে 25,000তকৈ আপোনালোকৰ 2-3 হাজাৰ টকা হয়তো বেছি হ'ব চেলাৰী। তাৰপিছত আমি আহিলোঁ এপ্লাই যেতিয়া কৰিব আপোনালোকে টোটেল পইচা কিমান দিব লাগিব। যিসকল SC ST কেণ্ডিডেট, PWD কেণ্ডিডেট আছে তেওঁলোকে দিব লাগিব 125 টকা, আৰু যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ফিজটো যথেষ্ট বেছি, 750 টকা। তাৰপিছত আমি আহিলোঁ আপোনালোকৰ এক্সাম কেতিয়া হ'ব, প্ৰিলিমছৰ এক্সাম হ'বগৈ আপোনালোকৰ, ইয়াত প্ৰথমেই লিখি দিছে তেওঁলোকে যে আপোনালোকৰ প্ৰিলিমছৰ এক্সাম হ'বগৈ জুনত, আৰু মেইনছৰ এক্সাম হ'বগৈ 10 আগষ্ট বুলি আপোনালোকক একদম পূৰা মেনশ্যন কৰি দিছে। 10 আগষ্টৰ দিনাখন আপোনালোকৰ মেইনছৰ এক্সাম হ'বগৈ, কিন্তু যিটো প্ৰিলিমছৰ ডেটটো ফাইনেল কৰি দিয়া নাই, কিন্তু জুন মাহৰ ভিতৰতে এক্সামটো হ'ব প্ৰিলিমছৰ এক্সাম। গতিকে বন্ধুসকল টাইমো বেছি নাই, গতিকে আপোনালোকে ফটাফট পঢ়া শুনা যদি কৰা নাই তেতিয়াহ'লে আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক, ঠিক আছে। আৰু আপোনালোকে গুৱাহাটীত বা আমাৰ অসমৰ চেণ্টাৰকেইটা আপোনালোকে এইকেইটা কৰিব পাৰিব, যে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, গোটেইকেইটাৰ ভিতৰত আপোনালোকে য'তে ত'তে আপোনালোকে এক্সাম দিব পাৰিব। ঠিক আছে বন্ধুসকল, তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিয়ক, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰি লওক, আৰু লগৰ সকলোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰি পেলাই সুধিব পাৰে। ঠিক আছে, থেংক ইউ, বাই বাই, জয় হিন্দ, জয় অসম।